তামুলপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীৰ উপদ্ৰৱে এতিয়া নিদ্ৰাহৰণ কৰিছে তামুলপুৰ মহকুমাৰ পলুকাটা, উপচৰীয়া, হাঁহকাটা, বালাবাৰী আদি অঞ্চলৰ ৰাইজৰ। নিশা বন্যহস্তীৰ বৃহৎজাকে তামুলপুৰ মহকুমাৰ হাঁহকাটা, বালাবাৰী গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কেইবাবিঘা মাটিৰ কাটি থোৱা ধানৰ লগতে পথাৰৰ পকা ধান খাই তহিলং কৰে। হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাগৰাকী লোকৰ। পাগলাদিয়া নৈৰ পাৰৰ অৱস্থান কৰি থকা হাতীৰ জাকটোক খেদি পঠোৱাৰ বাবে ব্যৱস্থা ল'বলৈ বন বিভাগক দাবী জনাই স্থানীয় ৰাইজে। তামুলপুৰৰ পৰা ধীৰজ উপাধ্যায়ৰ ৰিপৰ্ট, বাক্সা লাইভ। ধান উঠাব পৰা নাই, বিঘা বিঘা মাটি মানে ধান এতিয়া কি কৰা যায়, নষ্ট কৰিছে, বহুত নষ্ট কৰিছে। তাৰমানে একদম অৱস্থা নোহোৱা কৰি দিছে। ইয়াতে মানে মোটামুটি 10-12 বিঘাৰ মানে ধান কাটি পেলাই অলপ জমা কৰি থৈ দিছিল, সেইখিনিও এই ৰাতি যোৱা ৰাতি একদম চব মানে খাই চব চেছ কৰি দিছে। প্ৰথম মানে আগতে মানে 3 বছৰমান আগতে একবাৰ আহিছিল, তেতিয়া মানে এইটো মানে ইমান এটা কিবা কৰিছে। এইবাৰ যিটো আহিল এইটো মানে যথেষ্ট মানে ক্ষতি মানে কৰিছে আৰু যথেষ্ট ক্ষতি কৰিছে। আৰু আমি ভাবিছোঁ চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু অতি মানে সোনকালে আমাক এইটো মানে অলপ মানে সহায় কৰি দিব লাগে আৰু নহ'লেতো আমাৰ বহুত ক্ষতি হৈ যাব। এতিয়া ৰাইজৰ যথেষ্ট আতংকিত হৈ আছে সেইখিনিয়ে আৰু মানে ধৰক মানে ৰাতি মানে 2-2:30মান বজাত মানে অকস্মাত মানে ক'ৰ পৰা আহিল মানে এনেকৈ নদী মানে পাৰে পাৰে আহি পেলাই মানে ইমান হাতী, তাৰমানে মোটামুটি মানে 100-150টামান হাতী হ'ব চাগে। গতিকে ইমান অকস্মাত আহি পেলাই মানে মানুহবিলাকৰ ইমান আতংক, ধান চান খাই পেলাই মানে উৎপাত, ঘৰ মানে গোটেই ঘৰ দুৱাৰ ভাঙিল। এতিয়া মানে এতিয়া ওচৰতে আছে, এতিয়া হাতীটো ওচৰতে আছে। এতিয়া কি কৰা যায় আমি ভাবছোঁ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি পেলাই নিশ্চয় অলপ মানে হাতীটো খেদি দিয়াৰ কাৰণে ব্যৱস্থা কৰিলে নিশ্চয় আমাৰ বহুত মানে ভাল হ'ব। নহ'লেতো মানে বহুত মানে সমস্যা হৈ পৰিছে এতিয়া। মানে খেদি আহিছি গোটেই মানুহগিলা একবাৰ ইফালে দি আহিলাক, আহি পেলাই ইফালে উঠলাক, উঠি পেলাই ইফালে খেদি লৈ গেল। তাৰপিছত আৰু ইফালে উল্টাকে আহিছি, আহি পেলাই ইফালে সোমাই পেলাই এনেকুৱা ঘটনা হৈছে। কেইটামান বজাত হৈছিলে? 2:30মান বাজি। কোন কোন আছিল আপোনালোকৰ ঘৰত? আমাৰ ঘৰত 4টা মানুহ আছিলোঁ, আমি 3টা আছিলোঁ। এটা আগতে গেল, দুটাক খৰা না, দুটাক লৈ পেলাই দাঙি পলাব নোৱাৰোঁ। এতিয়া এটাক আগতে পঠাইছোঁ, পিছত 3টা আমি দাউছোঁ। বহুতেই হৈছে, ভাত ৰান্ধি খোৱা চাউলো নাই, গাছ-গাছালি ভাংছি, ঘৰ দুৱাৰ ভাংছি, বেৰা চেৰা, চাউল দাউল চব ফেলি দিছে, ভাতৰ হাণ্ডি চাণ্ডি ভাংছি, কেৰাহী চেৰাহী। বৰ্তমান একো নাই এতিয়া ঘৰখনত। হাতী বহুতকেইটা হ'ব, 100টাৰো ওপৰতে হ'ব। ওচৰতো ক্ষতি হৈছে, ওচৰত 3 ঘৰ। এইফালে ধান চান চব আলি মালি কৰি থৈছে।